মুখ্যমন্ত্ৰীৰ কন্যা বোলে মিয়া আজনৰ লগত লিভিং টুগেডাৰত থাকে মুম্বাইত। এই প্ৰচাৰ কাৰ জানেনে? কংগ্ৰেছ IT চেলৰ। মই প্ৰমাণ সহকাৰে দাঙি ধৰিম যে এইটো সম্পূৰ্ণ মিছা। কংগ্ৰেছে প্ৰচাৰ কৰি থকা সামাজিক মাধ্যমত মই ফটো এখন দেখাব বিচাৰিছোঁ। প্ৰথমতে কি প্ৰচাৰ কৰিছে চাওক এইখন ফটো, যিখন ফটোত আমাৰ মিয়া আজনৰ লগত মুখ্যমন্ত্ৰী কন্যা থিয় হৈ থকা এখন ফটো ভাইৰেল কৰি আছে। আৰু এখন ফটো মই দেখাবলৈ বিচাৰিছোঁ, এইখন ফটো চাওক। এইখন ফটোত দেখিছে আমাৰ মুখ্যমন্ত্ৰী কন্যা মুম্বাই এজন ফেমাছ বলিউডৰ সেইজন হৈছে কাৰ্তিক আৰিয়ানৰ লগত মুখ্যমন্ত্ৰী কন্যাই থিয় হৈ আছে। আপোনালোকে দেখিলেই এইটো সম্পূৰ্ণ মিছা। এইটো AI জেনেৰেটেড এখন ফটো হয়। আৰু এনেকুৱা নিকৃষ্ট আৰু গেলা ৰাজনীতিত নামি গৈছে এই কংগ্ৰেছ IT চেলে। আৰু মিয়াসকলতো আছে, গম পাইছে নহয়। আপোনালোকে সামাজিক মাধ্যমত দেখি আছে এই মিয়াসকলে আৰু এইখিনি কংগ্ৰেছী চামচাসকলে কেনেকুৱা ধৰণে মুখ্যমন্ত্ৰী কন্যাক গালি পাৰিছে, বিভিন্ন ধৰণৰ মন্তব্য দিছে। সেইটো একেবাৰে নিৰ্লজ্জভাৱে এইবিলাক মন্তব্য দি আছে। আপোনালোকে চাই আছে চাগে। আমাৰ মুখ্যমন্ত্ৰী কন্যাক যি ধৰণে চৰিত্ৰ হনন কৰিছে, আপোনালোকে এবাৰ ভাবি চাওক। এই কংগ্ৰেছী চামচাসকলক মই কৈছোঁ, যদি নিজৰ কন্যা সন্তান যদি আছে, এবাৰ ভালদৰে চিন্তা কৰি চাওক। নিজৰ কন্যাক যদি এনেকৈ যদি চৰিত্ৰ হনন কৰিলে হ'লে আপোনালোকৰ কেনেকুৱা লাগিল হ'লে? মুখ্যমন্ত্ৰী কন্যাকে এই মিয়াসকলে এৰি দিয়া নাই এনে সমালোচনা কৰিবলৈ। যদি কেনেবাকৈ সাধাৰণ মানুহ এজনৰ কন্যা হয়, এই মিয়াসকলে কি কৰিব? বন্ধুসকল এবাৰ চিন্তা কৰকচোন, ভালদৰে চিন্তা কৰক। এই মিয়াসকলে কি কৰিব? কিমান দপদপনি বাঢ়ি গৈছে সিহঁতৰ, কিমান দপদপনি যদি এনেকৈ যদি থাকে। আৰু এই মিয়াসকলে কি কৰিব? অসমখন আমাৰ খিলঞ্জীয়াসকলৰ ওপৰত যি ধৰণে সিহঁতি দপদপনি কৰিবলৈ আৰম্ভ কৰিছে, আৰু এইখিনি কংগ্ৰেছী চামচাই ইহঁতক সাৰ পানী যোগাইছে। এই কংগ্ৰেছীসকলক আপোনালোকে মনত থওক, নিজৰ কন্যাকো যদি আপোনালোকে এবাৰ ভাবি চাওক, নিজৰ কন্যাক যদি এনে সমালোচনা কৰে, এনে AI জেনেৰেটেড ফটো যদি আপলোড কৰে, তেতিয়াহ'লে আপোনালোকে সেই ছোৱালীজনী জীৱনটো ধ্বংস হ'ব নাই। আৰু এনে ধ্বংসৰ মুখলৈ ঠেলি দিবৰ কাৰণে কংগ্ৰেছে আগভাগ লৈছে। ইয়াত নমাই দিছে মিয়াসকলক।